চাওক এতিয়া দলীয় সিদ্ধান্ত লৈছে, দলে কি চিন্তা চৰ্চা কৰিছে দলে জানিব। আমিতো আৰু যিমান দূৰ কৰিব লগা আছিলে কৰিলোঁ, 5 বছৰ ৰাইজৰ সেৱা কৰাৰ সুযোগ পাইছিলোঁ, সিদ্ধান্ত লৈছে। এতিয়া দলে যি সিদ্ধান্ত লৈছে দলে চিন্তা কৰিব। মই এতিয়ালৈকে চিন্তা কৰা নাই, কিন্তু মোৰ যি শুভাকাংক্ষী আছে সেইবিলাকক লৈ মই সন্ধিয়া এবাৰ বহিম, একাপ চাহ খাম। আৰু তেওঁলোকে যিটো সদায় মোৰ লগত আছিলে 2016ৰ পৰা, মই ইণ্ডিপেণ্ডেণ্ট খেলাৰ পৰা আৰু আজিলৈকে মোৰ লগত আছে, তেওঁলোকৰ সিদ্ধান্ত মোৰ সিদ্ধান্ত হ'ব। চাওক এতিয়ালৈকে মই কোনো ধৰণৰ চিন্তা চৰ্চাই কৰা নাই ইলেকশ্যন খেলাৰ কথা। মই যিহেতু আমাৰ যিসকল শুভাকাংক্ষী আছে তেওঁলোকৰ লগত বহি তেওঁলোকে যিটো সিদ্ধান্ত দিব, আপোনালোকে জানে যে তেওঁলোকে মোক ঘৰৰ পৰা ওলাই আনিছিলে, আৰু তেওঁলোকে যি ক'ব মই সেইটোৱে আগত ৰাখি মই আগন্তুক চিন্তা চৰ্চা কৰিম। এটা নিশ্চয়কৈ তেওঁৰ দৰে হয়তো মোৰ ইমান ধুনীয়া ধুনীয়া কেৰেক্টাৰ নাই, তেওঁৰ দৰে হয়তো মোৰ টকা পইচাৰ জোৰ নাই, সেইটোৱে হ'ব। বাকী আপোনালোকে নিজে বিজনীৰ সাংবাদিক, যিহেতু আপোনালোকে আজিলৈকে চৰিত্ৰ গঠনৰ ওপৰত মোক এটাও প্ৰশ্ন কোনো তুলিব পৰা নাই, আৰু বিভিন্ন দেশত কোনো কাম কাজত আপোনালোকে নিগেটিভ নিউজ এটা ওলাব পৰা নাছিলে 5 বছৰত, আপোনালোকে নিজেই জানে। তো তেনে ক্ষেত্ৰত মোৰ টিকেট কাটি দিয়াৰ কথাটো নিশ্চয়কৈ তেনেকুৱা কিবা এটা ভাল এক্সপিৰিয়েঞ্চ থাকিব লাগিব, আৰু যিটো মোৰ নাই। এতিয়া মোক যদি সোধে মই সেইটোৱে ক'ম, কাৰণ মোৰ বেলেগতো আৰু একো নাই, আৰু মোৰ বহুত বেছি ইনকামবেঞ্চিও নাই। কাৰণ আপোনালোকে চাইছে যে বিজনীত মই সদায় এতিয়াও মোৰ ঘৰত আহিছে, মোৰ ঘৰতে মই কেতিয়াও না হাউচ গাৰ্ড আছে, না মোৰ PSO লৈ ঘূৰোঁ, না মই বিজনীত যেতিয়া ঘূৰোঁ ডাঙৰ গাড়ী লৈ ঘূৰোঁ। মই চিম্পুল আগতো যেনেকুৱা আছিলোঁ ৰাইজৰ আগত তেনেকুৱা সদায় থাকিছোঁ। এতিয়া তাৰপিছতো তেওঁৰ এটা যেতিয়া আহি 20টা-25টা গাড়ী লৈ আহিব পৰা ক্ষমতা তেওঁৰ আছে, মোৰ নাই। এতিয়া ৰাইজে সিদ্ধান্ত ল'ব, বিজনীৰ ৰাইজে, কাৰণ দলীয় টিকট দিছে। এতিয়া দলে আৰু ৰাইজে চিন্তা নিশ্চয়কৈ কৰিব। মই ৰাইজৰ লগত আছোঁ, ৰাইজে যি ডিচিশ্যন দিব মই সেইটো ল'ম। মই সেইবিলাক চিন্তা এতিয়ালৈকে একো চিন্তা চৰ্চা কৰা নাই, কোনো দলৰ কথাটো চিন্তা কৰাই নাই। এতিয়া কৈছোঁৱেই, মই ৰাইজৰ লগত আগত কথা পাতিলোঁ, ৰাইজে কি সিদ্ধান্ত লয়। কিন্তু মই আজি যিটো নমিনেশ্যন পেপাৰ সেইটো মই আনিব দিছোঁ। তাৰপিছত যিহেতু সময় বহুত কম, মোৰ পেপাৰ চব ৰেডি আছে, কিন্তু ৰাইজৰ ডিচিশ্যনৰ লগত মোৰ ডিচিশ্যন হ'ব।